তো ওয়েলকাম টু মাই ইউটিউব চ্যানেল আমাজিন ব্লগস আমাজিন ব্লগস ক্লিপছ। যিকোনো বন্ধুসকল, আজি বহুত দিনৰ মূৰত মই কৰ্মক্ষেত্ৰৰ পৰা আহি ঘৰলৈ আহিছোঁ। তো অলপমান বাহিৰৰ ফুৰিব ওলাই আহিছোঁ আৰু যাওঁ, ফুৰি আছোঁ অলপমান। এয়া আমাৰ ইয়াৰ এইটো ৰাস্তা কয় বাজনী চুপাৰ ফালে এনে একপাক ওলাই গৈছিলোঁ। তাত গধূলিৰ পৰিৱেশটো চাবলৈ গৈছিলোঁ আৰু এই মাজে মাজে যে আপোনাৰ এই মুৰ্গীবিলাক যে আহে, ছাগল গৰুবিলাক যে আহে বাইক চলাই থকা বা গাড়ী চলাই থকাৰ সময়ত, বৰ কৈছোঁ নে, এদিনটো মই পৰিব বেয়াকৈ পৰিব ওলাইছোঁ। তাৰমানে তাত মোক যি নগ'ল আৰু ইফালে মুৰ্গীও গ'ল আকৌ, ময়ো গ'লোঁ, চব গ'ল। আৰু এই ছাগল গৰুবিলাক যি বান্ধি দিয়ে ৰাস্তাত, এইবিলাক অলপমান যদি খাটা কৰি বান্ধি থৈ দিয়ে ন, তেতিয়াহ'লে ভাল হয় আৰু এতিয়া গাড়ী চাড়ীবিলাকৰ অসুবিধা নহয়। এতিয়া কি ওলাই গম পোৱা নাপায়তো, এই গৰু চৰুনো কি জানিব, গৰু ছাগলীবিলাক এইবিলাক কথা মানুহে জানিব লাগিব আৰু। যিকোনো আজি বহুত দিনৰ মূৰত ওলাই আহিছোঁ। তো আমাৰ এইখিনি আকৌ আমাৰ বাজনী চুপা বুলি কয়, বাজনী চুপাৰ পৰা আমি এনেকৈ ফুৰিব ওলাই আহিছোঁ। মই এতিয়া সামান্য এটা ভিডিঅ', এইবিলাক দেখিছেনে কাষৰ এইবিলাক পথাৰ এখন আছে, তাত খেতি হয়, ধান খেতি হয়। এটা সময়ত সেইবিলাক দেখিবলৈ বৰ ধুনীয়া দেখা হয়। মানে জোপোৱা উঠে, একদম সোণালী কালাৰ, সেউজীয়া কালাৰ এইবিলাক এই চাউলবোৰ। আৰু তাৰমানে কি ক'ম আৰু, এইটো বাজনী চুপাৰ আছিলে, আমি গৈ আছোঁ। মানে মই ভিডিঅ'টো এটা উদ্দেশ্য লৈ বনাইছোঁ। তাৰমানে আমাৰ যে ইয়াত আপোনাৰ তাৰকা প্লেনেটৰিয়াম, তো সেইটো এটা আমাৰ এই শৰতলী অঞ্চলত, আমাৰ শৰতলী বাজনী চুপাৰ অঞ্চলত এটা বনাইছে, য'ত আমি এতিয়া গুৱাহাটীলৈ যাব লাগে, তাৰকা প্লেনেট চাব সেইবিলাক। আৰু এতিয়া আমাৰ ইয়াত গুৱাহাটী নগৈ আমাৰ ইয়াতো চাব পাৰিব, কিন্তু মানে কি হৈছে জানেনে, মানে এইটো বহুত দেৰিলৈকে হোৱাই নাই। তাৰমানে বহুত দিন হ'ল, আৰু 2012 চনতো চাগে এইটো কৰিছিল, এইটো হোৱাই নাই। বা যি কি নহওক, এইটো কিবা এটা প্ৰব্লেম থাকিব পাৰে, হয়তো লাহে হ'ব, আৰু হ'লে সেইটোৱে সময়টো হ'লে ভাল লাগিব। কাৰণ আমি যেনেকৈ এতিয়া গুৱাহাটী ফালে আমি গৈ আছোঁ চাবৰ কাৰণে, প্লেনেটৰিয়াম চাওঁ, তেনেধৰণে আৰু আপোনাৰ আমাৰ ইয়াৰ শৰতলী বাজনী চুপাৰ অঞ্চলতো আমাৰ এনেকৈ প্লেনেটৰিয়াম চাব আহিব, মানুহ আহিব, ভাল লাগিব আৰু বহুত মানুহ হ'ব, ভাল লাগিব। জেগাটো অলপ উন্নতি হ'ব ন। আৰু এটা মেইন কথা, ইয়াৰ প্লেনেটৰিয়াম কাষত এখন ষ্টেডিয়াম আছে, আমাৰ ষ্টেডিয়াম আছে। নেক্সট আপোনাৰ কলাক্ষেত্ৰ হৈ আছে, কলাক্ষেত্ৰ হ'ব, কলাক্ষেত্ৰৰ কাৰণেও ৱাল এখন দি থৈছে বৰ্তমান, কিন্তু হ'ব আৰু যি কি নহওক, হ'লে ভাল লাগিব। তো আমি এতিয়া তালৈ যাই আছোঁ। আপোনাক তাৰ বাবেতো মই বাহিৰৰ পৰা দেখুৱাব পাৰিম, ভিতৰত যাব নোৱাৰোঁ, কাৰণ তাতে তালা মাৰা থাকেতো, যিহেতু এইটো তাক গভৰ্ণমেণ্টৰ সামগ্ৰী ন, তো ভিতৰত আমি তালা নেগুচি আমি যাব নোৱাৰিম। তো যেতিয়া তালা খোলে, তেতিয়া আৰু ওচৰৰ পৰা দেখুৱাব চেষ্টা কৰিম। যি কি নহওক, এইটো ৰাস্তা বহুত বেয়া। যি কি নহওক, এইটো ৰাস্তা ভাল হ'ব, কাৰণ এইটো ৰাস্তাতে আমি প্লেনেটৰিয়াম সোমাব লাগিব। যেতিয়া আমাৰ এইটো উদ্বোধনী হ'ব বা মানুহ অহা যোৱা হ'ব, তেতিয়া এইটো ৰাস্তাতে আমি প্লেনেটৰিয়াম সোমাব লাগিব। বৰ্তমানটো মাটিৰে ৰাস্তা হৈছে, অকণমান ইয়াত হৈছে, ভাল হ'ব এইটো, কেতিয়াও নিশ্চয়টো ভাল হ'ব। কাৰণ প্লেনেটৰিয়ামটো যিহেতু হৈছে, এইটো এই ৰাস্তাটোও ভাল কৰি দিব, এইটো জানো মই, আমি জানো এইটো ক'বলৈ এইটোৱে আমাৰ প্লেনেটৰিয়াম। এই গুৱাহাটীৰ ফালে আমি যি চাবলৈ যাওঁ, এইটো আমাৰ শৰতলী বাজনী চুপাৰ অঞ্চলত আছে। ক'ব গ'লে এইটো আমাৰ কাৰণে গৌৰৱ আৰু। এইটো কিমান দিন আগতে হৈছিল? 12তে। হা? 12ত। তো চাব পাৰে আমাৰ ইয়াত সৰিয়হতলীৰ কি বাজনী চুপা ন, বাজনী চুপা সৰিয়হতলী। এইটো আপোনাৰ 2012 মান চনতে কিছু চাগে এইটো আপোনাৰ তাৰকা গৃহটো ধুনীয়া পৰিৱেশ বনাইছিল। এতিয়াও কমপ্লিট হৈছে বুলি প্ৰায় গমেই পায়, কিন্তু আপোনাৰ দেখিছে ন, এতিয়া কিন্তু কমপ্লিট হৈছে, কিন্তু চালু কৰা নাই এতিয়ালৈকে। কি ক'ব আৰু, এতিয়া এইটো চালু হ'লে আমাৰ ঠাইখিনি অলপ ডেভেলপ হ'ল, ভাল লাগিল হয়। বাহিৰৰ পৰা মানুহবিলাক আহিল আকৌ, চাল আকৌ, ভাল লাগিল আৰু পৰিৱেশটো। কিন্তু ইমান দিন হ'লে তাৰমানে এইটো তাৰমানে এতিয়ালৈকে কৰাই নাই। কি বা হৈছে ইমানখিনি নাজানো। এই দেখিছে
এৰিয়া ডাঙৰে এৰিয়া এইটো আমাৰ এতিয়া জাহি জংঘলে ভৰি গৈছে তাৰপৰা একেবাৰে দেখিলে বেয়া লগা হৈছে আৰু আপোনাক দেখুৱাব পাৰোঁ আপোনালোকৰ এই পিছফালে সেই হৈ আছে ন তোমাৰ পিছফালে আমাৰ পিছফালে ষ্টেডিয়াম ন আৰু কলাক্ষেত্ৰ কথা আছিল দেখাব লগা বহুত জেগা হ'ল আকৌ অলপ কেইদিনমান পিছত ধৰি লওক যদি এইটো উদ্বোধনী হ'ল কিবা হ'ল বহুত মানুহ আহি গ'ল হয় তেতিয়া কিন্তু এতিয়া ইমান দিন হ'ল তথাপিও এতিয়ালৈকে একো কাম এটা কৰা নাই কি কৰিব আৰু এই চাওক আপোনাৰ এই অলপ এইফালে এইটো ষ্টেডিয়াম এই ৱালখন দেখিছে ন এইফালে ষ্টেডিয়াম হয় ষ্টেডিয়ামৰ কাষতে যাব আৰু ষ্টেডিয়ামৰ কাষত গৈ মই অলপ পিছত গৈ ভিডিঅ'টো দেখুৱাই দিম ষ্টেডিয়ামৰ ভিতৰত সোমাই ষ্টেডিয়ামখন ভালকৈ সেই কৰা নাই তথাপিও উদ্বোধনী কৰি এতিয়া খেলা হয় আৰু সেইটো আপোনাৰ কি নেশ্যনেল ভিত্তিত খেলা হয় ন হা নেশ্যনেল খেলা হয় নেশ্যনেল ভিত্তিত খেলা হয় ন তো কি ক'ম আৰু এইখিনিতে আৰু ক'লোঁ এইখিনিত দেখুৱালোঁ এইটো যেতিয়া উদ্বোধনী হয় যি হয় কেতিয়াবা উদ্বোধনী হোৱাৰ পিছত এইটো আপোনালোকক আৰু মই আহিবলৈ ভালকৈ দেখুৱাব চেষ্টা কৰিম আৰু আজিলৈ ইমানখিনিতে মানে বন্ধুসকল কি হ'ল তাৰমানে এই আমাৰ এই শৰৈতলী অঞ্চলত মই থাকোঁ মানে শৰৈতলীত মোৰ ঘৰ শৰৈতলী কাষতে এই প্লেনেটৰিয়ামটো আছে মানে যদি কিবা কৰি হৈ যায় নহয় এই প্লেনেটৰিয়াম উদ্বোধনী হৈ যায় তো ভাবক আমাৰ কাৰণে কি গৌৰৱৰ কথা হ'ব কি মজা লাগব সদায় চাব আৰু মই যিকি নহওক এইটো কি কৰি হ'ব লাগে আৰু সোনকালে ভ্ৰমণে কৰি দিয়ক এইটো উদ্বোধনী কৰি দিয়ক মানুহে আহক মানুহ চাওক মানুহ যাওক আমিও চাম মানুহকো চাম চবকে চাম যিকি নহওক আজিলৈ বন্ধু বাই বাই